হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে বেয়া মাজতে আছোঁ। গাটো ইমানো ভাল নহয়। ৱেলকাম মাই ইউটিউব চেনেল। মই মৰমী আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। বতৰটোৰ কথাটো ক'বই নালাগে, একদম বৰষুণ দিলে বৰষুণেকে দি থাকিব, নেৰানেপেৰা ৰ'দ দিলে একদম ৰ'দে দি থাকিব। এয়া চাওকচোন কিমান ৰ'দ দিছে আজি একদম। এয়া চাওক। A few moments later. আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ তেলত দিয়া পিঠা। বলকচোন তেলত দিয়া পিঠা কিহেদি মই বনাইছোঁ, কি চাউলেদি বনাইছোঁ আপোনালোকক দেখাম। এয়া মই ঘৰতে পিচি থৈ দিয়া, এয়া মিলত দি থৈ দিছিলোঁ আইজোং চাউলৰ পিঠাগুড়ি। এয়া মই ঘৰতে পিচি ৰাখিছোঁ। আপোনালোকে যিকোনো চাউল দিয়ে বনাব পাৰে ঘৰতে। মই অলপ এয়া পিঠাগুড়িখিনি অলপ মাৰি লৈছোঁ, যিহেতু অলপ দেৰি ভিজাই ৰাখিছিলোঁ। समझ रहे हो ना? চৰি, মই আপোনালোকক ইয়াতে নিমখ, বেকিং, চেনি দিয়াটো দেখাব নোৱাৰিলোঁ। আপোনাৰ নিজৰ অনুমান দি আপোনালোকে দি ল'ব। একদম বৰষুণ, কাৰণ ৰ'দৰ মুখে দেখা পোৱা নাছিলোঁ। গতিকে আচাৰখিনি ইমান দিন ৰ'দত দিব পৰা নাই। আজি মই ভাবিছোঁ ৰ'দত অলপ দি দিওঁ, নহ'লে এনেকৈ থৈ দিলে আচাৰখিনি বেয়াও হৈ যাব। মাজে সময়ে ৰ'দত দিও থাকিব লাগে। समझ रहे हो ना? এয়া বাৰান্দাতে দি দিছোঁ আচাৰখিনি। এয়া ধুনীয়াকৈ ৰ'দ পৰি আছে। মই এতিয়া গৈ আছোঁ বৰ্তমান দোকানলৈ। বৌ ভাগৰ তামোল নাই, গাখীৰ নাই, তাকে আনিবলৈ গৈ আছোঁ। বাপ্পা কি গৰম! এয়া দোকান আহি পাই গ'লো। सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। ফাইনেলি লৈ আহি আছোঁ এতিয়া ঘৰলৈ। কিমান বৰষুণত বোকা ৰাস্তাবোৰে। এয়া মই পিঠা বনাবলৈ কাৰণে কেৰাহীটো পাতি দিলোঁ, আৰু এইটো হৈছে লোহাৰ কেৰাহী। লোহাৰ কেৰাহীত অকণমান তেলটো কম খায়। এয়া মই গৰম হ'বলৈ দিছোঁ। এয়া মই ৰেডি কৰি লৈছোঁ এতিয়া বনাবলৈ কাৰণে। 1,000 years later. One eternity later. এয়া মই তাতে দিলোঁ অকণমান ঢালি ৰিফাইন। এতিয়া গৰম হ'বলৈ দি আছোঁ। Oh my God! মোৰ হৈ গৈছে পিঠাটো। এয়া চাওক কিমান ধুনীয়াকৈ হৈছে, কি ধুনীয়াকৈ ফুলিছে। আপোনালোকে ট্ৰাই কৰিবচোন ঘৰতে, এনেকৈ বনাই খাব। समझ रहे हो ना? পিঠাটো বাৰু বনাইছোঁ, কাৰণ পিঠাটোৰ লগতো জুতিটো চাহটো বনাব লাগিব। এয়া মই গাখীৰ দিছোঁ চচপেনত, আৰু এতিয়া মই চেনি দিম। চেনি 2-3 চামুচমান দি দিছোঁ। এয়া समझ रहे हो ना? দিছোঁ। এয়া মোৰ চাহ হৈ আছে বৰ্তমান এতিয়া।
ফাইনেলি মোৰ পিঠা হৈ গ'ল এতিয়া তেলত দিয়া পিঠা এয়া চাওক কিমান ধুনীয়া হৈছে আৰু লগতে এই গাখীৰ চাহ একাপ গাখীৰ চাহ অকণমান পৰিয়ে গ'ল মই এটা টেষ্ট কৰি চাইছোঁ কেনেকুৱা লাগিছে বহুত ধুনীয়া হৈছে আপোনালোকে বনাই খাব পাৰে ঘৰতে ট্ৰাই কৰি কেনে আজিলৈ এটা ভিডিঅ' লগ পাই আছোঁ আপোনালোকক